মাই লাভ কমলা জান তোমাৰ লগত যে মোৰ বিয়াখন হ'ব মই ভবাই নাছিলো বাইপেৰে কণ্ডলো নহয় তাকো মণ্ডল চাকৰিয়াল ভৈনেকৰ পুতেক গাই মুৱাই মোক ইমান সহজে জয় বুলি মানি ল'ব মই ভবাই নাছিলো জানা নে জানি যোৱা জান যোৱা মোক গলি চাহ বনাগে যোৱা দেহা যোৱা ৰকত খাৱা 10টা বজালৈকে ঘুমে থাকা উৎপ নাই হাতটো ঘৰত কি হৈছে গম পাইছা না নাই হা গবিৰাটো উঠছা না নাই জান হঠাৎ তোমাৰ মাতটো ধৰা কাউৰৰ দৰে হৈ গেল যেন কিয় জান এই গছ মুৰা গিলা কি বকবা ধৰছা জান জান মাৰি মায়েৰে তোক বন্নিখন তইতো খুব দিম বছে উঠছা না নাই জান 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 মাই দেখোন কি হৈছে আমাৰ কলা পাতাটো কোনবাই চুৰ কৰি নিছি গলি ঘৰত হিন্দি আনি লৈ গৈছি কলা পাতাটো নাই টান কি হ'ব সোনকালকে যাই বেঙ্গা পুলিচে তাতে কেছ চেছ দিয়াইগে ইমান আশা কৰি আছিলো কলা পাতা ছাগালটো বিকি মই এটা মোবাইল ল'ম লগত তিৰিবাখানে চবেই হোৱাটছআপ ফেচবুক কৰে ইতান ময়ো আশা কৰি আছিলো কোনবা গছবোৰাই নিলা চুৰ কৰি কি হ'ব কিনো কয় মাই শুনি আমাৰ পাঠা ছাগালটো চুৰ কৰলা শুনি হিন্দি দিবা আহিলাই গাঁওখনত কবা নৰো কোন ৰকত খাই আমাৰ ছাগালটো চুৰ কৰি নিছি তই সোনকালে থানাত লগি যা মাই মই যা আছো দে ধেত ফলগিলা ইমান দিন আমাৰ গাঁৱত চুৰটোৰ হোৱা নাছিল আজি হঠাৎ আমাৰ গাঁওখনত কৰপাই চুৰ সোমালে আমাৰ গাঁৱত চুৰ বুলবা লাগলি গলুমলুৱে আছিল এটো 5 বছৰ হ'ল জেলতে আছে নতুনকে এইটো চুৰ কৰপা লাগে কাৰ কি কি চুৰ হৈছে এবাৰ খবৰ লৈ আহো ৰ কি ডাঙৰ ঘটনা হৈছে ৰাতি আমাৰ ঘৰত চুৰে হিন্দী খান ভাই আমাৰো তহঁতৰ ঘৰতো চুলুমছি কালি তো তহঁতৰ কি নিলা ঘৰগে আমাৰ গলি ঘৰৰ পৰা দুটা হাঁহ নিছি তহঁতৰো কিবা নিছি নেকি গুটি মহাতে আমাৰো মুৰ্গী চানা কাটা নিছি হিন্দী খানি ফেলে আমাৰ আৰু তেজল মাথাটো লগাইছে মায়ে গান দি আছে গতাই আমাৰ ঝামনা চোপাত ইমান দিন চুৰ তোৰ নাছিল ক'ৰ পৰা আহিলে হঠাৎ এই কি চলি হাত কি কৰি আছে আতে জুম বান্ধি আছে যে এই চুৰৰ কথা কৈ আছো ৰ কালি আমাৰ এই গোটাই কি ঘৰত তাতে চুৰুমছি পুজনি গামা হাতে আমাৰো নিছি কলা বাটাটো লৈ গৈছি তহঁতে গম পাইছা না মাই ডাগুৰি ডাগুৰি কান্দি আছে সেইকাৰণে মই বেঙা পুলিচক কেছ দিবা আহিছো তাৰ মানে তহঁতৰো চুৰ হৈছি ইটান পুলিচৰ টকা যাবা নাংগে ৰ শুনা মতে মন্দৰ হাতত তাতে বোলে চুৰ হৈছি আমি মন্দৰ হাতত টকা যায় কথাটো জানোৱা বিপিন তহঁতৰো ছাগাল চুৰ হৈছি ঐ দাইৰে চুৰে কালি আমাৰ গৰি ঘৰত চিন্ধি খানছি হয় নেকি কালি আমাৰ তে পাই এই মোকে লোক থৈ পা দুটা ভেজাল পাঠা চুৰ কৰি লৈ গৈছি এই মূৰ্খ ভেজাল পাঠা নহয় তেজাল পাঠা মই কিবা কোৱা গৈছি এই বন্ধ নাই দে আমাৰ গাড়ী তুমি হিন্দী খানি তেজৰ পাঠাটো চুৰ কৰি লৈ গৈছি মই বেচিম বুলি ভাবি আছো বেচবই নাপাওঁ মোৰ মনটো বিৰাট দুখ লাগছি গম পাইছা না তই কিনো কওঁ তহঁতৰ যে ছাগাল এনিছি আমাৰ যে মুখে উঠে নিছি কুকুৰৰ পুতাৰ হাতে নিছি আৰু ক'ৰবাত গাছত দলমে থৈ দিছি ওৰা দিছি কঁকালটো ভাঙি গৈছি কি তোক উঠে নিছি দাদা আমাৰ কাকু কেনেবাই মুখে উঠে নিছি ৰাতিপুৱা মই হাৰি পাওঁ যে মই গাছৰ তলত পৰি আছিলো ঐ চলিহঁত মণ্ডল ঠাইত কিবা কানা কাটা হাকাল লাগছে না মণ্ডল ঠাইত কিবা চুৰে হ'ল হয় দে নেকি এখন দিন এই কি হৈছে চলিহঁত আছোন হেই ভেচকাথে হাও কি বিধৱতীৰ গিৰাকটো মৰাৰ নিচিনা কান্দি আছা ফেঁচা কি হৈ থাকে তোৰ ঠেঙত তলে যাৱা জুৱা মই কথা ভালকৈ বুটে আৰু কি ফাল্টুবি কৰিব নাই দে কালি মই জানো মলত কি হৈছে কালি মই গলি ঘৰত ঘুমাই আছিলো কোনোবাই মোক উঠালৈ গুচি গৈছি গাছৰ ওপৰত উঠাই থৈ দিছি জানা না মই বিছনাত বাগাতি থাকা বুলি ভাবিছিলো ৰাতিপুৱা মই ঔষধা দিছো কঁকাল চকাল ভাঙি গৈছি হয় নেকি পিছে মণ্ডল দাইদে তহঁতৰ আৰু কি চুৰ হ'ল
মানে আমার জানোর হেই কিবা কোৱা যায় আমাৰ এওঁৰ পেটিকুট দুটা বাহিৰত মেল থৈ দিয়া আছিল সেই দুটাই লৈ গুচি গৈছি বৰমান নাক যাওঁতে খাওঁ ৰক্তেনি খাৱাৰ ঘৈণাকৰ পেটিকুট চুৰ কৰি লৈ গৈছি পুৱা কিজানি পেটলাক ঘৈণাকে বম মাৰেণ্টি দিছি এহেঁতে কিবা গমে পালা নেকি নেগিলাহান কথা ইতা দাইদে কি কৰিম বুলি ভাবছা আমি না পুলিচত তাকে যাম না কিবা বেলেগ ব্যৱস্থা লবি পহৰা চহৰা দিয়াৰ এ নাংগে ৰ পুলিচত তাকে যাবা আমাৰ গাঁৱত যিহেতু এইবাৰ প্ৰথমবাৰ চুৰ হৈছি কালি আমিয়ে কিবা এটা ব্যৱস্থা কৰিব লাগব না কি ক চলিহত দাইদে ঠিকে কৈছা এই চলিহত পহৰা দিয়া ব্যৱস্থা এটা কৰো দে নাতে ৰাতি ৰাতি পহৰা দিয়া কৰো দে আৰু মটৰৰ পৰা এটা ঘোষণা কৰি দেও যোনে চুৰটো ধৰিব পাৰে সেইকে 10,000 টকা দিম নাই নাই কৰলি চুৰটো হল কান্দে ধৰাতে পৰে মণ্ডলে দে ভালে হ'ব দে দে চলিহত আজিৰ পৰা আমি পহৰা দিয়া আৰম্ভ কৰি দিম দে এই চলিহত আজিৰ পৰা আমি পহৰা দিয়া আৰম্ভ কৰি দিম আৰু আজি মই 10,000 টকাটো ঘোষণা কৰি দিম যোনে চুৰ ধৰিব পাৰিব সেইকে 10,000 টকা দিয়াব এই তহঁতে ইতান চবে ঘৰা ঘৰি যা ৰাতি 10টা মান বজাত আহিবি লাঠি টাকা লৈ আহিবি এই চলিয়ত চুৰৰ এখন ঠেঙো দেখা পোৱা নাই ইমান সময় হ'ল এই ইটো দেখোন গুট্টা পালাই কুট চৰকাৰী লেপটিং টাকাতে আগি মৰিবা এই চলিহত অলপ ভাত ধচি অলপমান বহুৱা হলিও ভাই চবৰে ঘৰত ছাগাল মুৰ্গী চুৰ হৈছি তহঁতৰ ঘৰত তোকে নুঠে নিবা লাগে না ঐ চুৰেও কিজানি ভাবছি এইটো ছাগালৰে চানা দে তোৰো যিহে চেহেৰা টেপেনা পৰা চুৰৰ কি দোষ তাতে এ ৰকি বইনাৰ পুতা কথা ভালকে কবি দে 10 টোৰ মত চাই মোৰ চেহেৰা ভাল জিম চিম মাৰো গম পাইছা কথা ভালকে কবি ই থৱে তো জিম এই চলি আজিকালি লেকচাৰ যেন বাদ যেন চুৰাৰি কাৰোবাৰ ঘৰত যেন হিন্দী দিব এই যো ভালকে পহৰা যাও গাঁৱৰ হেই চলিহত পহৰা দি ভাল লাগা নাই এটা পেপচি পালি ভাল আছিল বেটাই পেপচি খাই কিবা ভাল পায় মুটে নিমাখান খাই ৰক্তেনি খাৱাই এই ভিত্তি উঠা তহঁতে ইতানো এগিলাখান কামেৰাই নাই এহেঁতক সুধিলচোন আগতে কিয় চুৰ কৰছি এই গলো মলো কালিৰ পাই তহঁত দুটাই মানে এই খণ্ড কৰি আছে তহঁতে কোনদিনা জেলৰ পাই আলে কুকুৰ হাত আমি দেখ গমে নাপাওঁ পরিদিনা উলসিতে জেলর বে মন্ডল দাই দে পৰহিদিনা জেলৰ পাই অলচা কুকুৰ হাত আৰু অলচাটো অলচায়ে আৰু আগৰ ভিত্তিতে লাগি গৈছে নামেৰ বিৰা খালি মাৰু তহঁতে ইমান দিনে জেলত থাকি লাজ নাপালি হা তহঁতৰ ধনী চালা কালিৰ পাই মই তিৰিৰ মাৰ গাঁৱতে গৈছি তহঁতে ছাগাল গৰু চুৰ কৰছা কৰ কিন্তু তিনি মানুহৰ পেটিকুট কিয় চুৰ কৰবা লাগা হলে তহঁতে হা তিৰি কি অৱস্থা হৈছি মইহে জানো কুকুৰ হাত হেই বইনাৰ পুতাকত ছাগাল গৰু চুৰ কৰছা হয় মোক আৰু কিয় উঠাই নিবা লগা হ'ল কুকুৰত এই হত্যা সারাপা কথা হালকা কবি দে দেই আমি তোই বলি থেনা নাই নয় আমি সাগরের সারাম লিয়ে চলেছিল তোরা ভুল বলি আর কেউ মেরা হেই বেটাহত তহঁতৰে চুৰ কৰিবি তহঁতৰে কৰে মোৰ কথা এই বেচা চুপ এটো লমক কথা পাতি এই গলো মলো মই তহঁতৰ এটা কথা বুজি নাপালো তহঁতে মানুহ থকা ঘৰত চুৰ কৰবা আৰি গলি ঘৰত কিয় হিন্দি দিলি মানুষ থাকা ঘরত আমি কেংটা হিন্দি দিম সবার দেখুন আজিকালি পাকারে ঘর আমি হলো হিন্দি খানা সুর আমি হিন্দিয়ে খানি গলি হল পাকার নয় না আমি গলি হল খানি আমি বহুত দিন হল না হিন্দি খান পাওয়া নাই
আমার হাতগিলা কুতকুতে আছিল সেইকাৰণে আমি জলপাৱলীক কিনে হিন্দীখানা লাগি গৈছো হয় নেকি আমি যে জলপাৱলী কিনে যে চাওঁ চবৰে মাটিৰ ঘৰগিলা পাকা হৈ আছে সেই কাৰণে আমি গলিহৰতে হিন্দী খানছো আমি হিন্দী খানা পৰম্পৰাটো ৰাখবাৰ কাৰণে আমি হিন্দী খানো গুটি মুৱাহঁত যদি আমি হিন্দী খানা বাদে দেও নতুন নতুন চলিগিলা হিন্দী খানা কি বস্তু গমেই নাপাব দেখোন এ মণ্ডল দাই দে আমি ইয়াৰ আজিৰ পৰা আমাৰ গাঁৱত চুৰ নকৰো দে হয় নেকি আমিতো চাৰ্টিফিকেট থাকা চুৰ বাপৰে বাপ আমার গলু তো নোবেল পুরস্কারও পাইছি সুর কমিটি থাকার কারণে নোবেল পুরস্কার সেও চুৰৰ কমিটিত থাকাওতে এ গলু মলু তহঁতকাই প্ৰথমবাৰৰ কাৰণে এৰি দিলো যাৰ ঘৰৰ পাই ছাগাল মুৰ্গী গৰু যি আনছা কালি ৰাতিপুৱা চবৰে ঘৰে ঘৰে দি থৈ আহিবি আৰু মোৰ যে তিৰি তোৰ পেটিকুট দুটা নিচা থৈ কিনে দি থৈ যাবি ঘৰত পাই আৰু এই চুৰবৃত্তিটো চুৰবৃত্তি কৰি কিনে 5 বছৰ জেল খাটি আহিলি কিবা লাভ হৈছে না বৰংচ লছহে হৈছে হয় না নহয় আৰু ভগৱানে তহঁতক সুস্থ শৰীৰ দুটা দিছি না নাই দুখান ভৰি দিছি দুখান হাত দিছি দুটা চকু দিছি দেখাকে তই ভাবচোন বিশ্বত নাই কেনে মানুহ আছে কিমান মানুহ আছে চকু নাই হাত নাই ভৰি নাই সিহঁতে তহঁতৰ দৰে চুৰ কৰি খাৱা নাই সিহঁতে বৰংচ ৰাস্তাত কিবা হ'লেও কৰি খাই আছে তহঁতৰ হাত ভৰি কেইখন নাখাওঁতে তহঁতে কিয় কৰি খাবা নৰা সেইকাৰণে তহঁতে চুৰবৃত্তিটো ভাল কাম ধান্দাত লাগি যা তহঁতে চুৰবৃত্তি ভালকে কিবা কাম ধান্দাত লাগ কোম্পানী চোম্পানী হুম যা যা ইতান যা আমিও যাওঁ দেখছা না কালিৰ পৰাই ঘুমটি ঘটি ঘৰতে আমাৰ মানুহকেইটা চকুত দেখি চাচোন চকু লাল হৈ গৈছি তহঁতে ইমান জ্বালা দি আছা এ মণ্ডল দাই দে যাৰ আগতে এটা কথা কৈ যাওঁ এই যে হুদু দুৰ্ঘন্যাকে মেঘালয় খান 2 বছৰ মান নুধুৱে পায় কেনে মেৰকাটা বাচ ন তাতে মই মূৰ্জা যাই কিনে বেহুজ হৈ বসছো দে মই যাওঁ দে তাৰ এহেঁতে হুদুত তিৰিৰ মেঘালা চুৰ কৰিব গৈছিল তাইকতো জানাই 2 বছৰমান গায়ে নুধুৱে এই বহাগ বিহুত 2 বছৰ আগতে গা ধুৱে তাইৰ মেখেলা কেইখন আনবা যাওঁতে বোলে কৈছে দেখোন কেনাই গন বোলে এ আমাৰ তিৰিহে নাই নহয় এ হুদুৰ কি কাম বন নাই চাফ চাবান খিনি আনি দিবা নৰে আমাৰ তিৰিৰ মেখেলা মই ধুই দিওঁ এই কি কোৱা গেলে মুখে হেই নহয় দে এ নহয় দে জানাই দেখোন হে নাই আন কথাৰ কথাটো হলিও হুদুই তিৰিক মেখেলা এখন ধুবা দিবা নৰে হুদুই দি কিমান পইচা পা কি আহি তিৰিত তাৰ 20 টকা চাৰ পানী কিনে 10 টকা চাবোন আনি কিনে মেখেলা এখন ধুই দিবা নৰে সি ভাগালা এ জয়তান যাও এগিলা বাদ দি এ যো